হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল এফ এ আছাম নলেজ। তো আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ যে 2026ত যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিবা, তো সেইসকল ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে প্ৰিপাৰেশ্যন কৰা উচিত আৰু কেতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু তোমালোকে কেনেদৰে প্ৰিপাৰেশ্যন কৰিলে 90%, 80%, 70% এবভ পাব পাৰিবা, তাৰ বিষয়ে আমি আজি ভালকৈ আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। তো তোমালোকে যদি কোনোবাই আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো ভিডিঅ'ত তোমালোকক মেইনলি তোমালোকে কি কৰা উচিত, যোৱাবাৰৰ যিটো এক্সাম হৈ গ'ল 2025, সেই 2025ৰ এক্সামৰ পৰা তোমালোকে কি শিকিলা। তোমালোকে যদি সেই তোমালোকৰ ছিনিয়ৰ দাদাবিলাকৰ পৰা যদি তোমালোকে মানে লোৱা নাই, পৰামৰ্শ লোৱা নাই, তেনেহ'লে তোমালোকে এবাৰ পৰামৰ্শ লোৱা উচিত। কাৰণ এইবাৰ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ যিখন প্ৰশ্ন আছিল, সেই প্ৰশ্নত তোমালোকে নিশ্চিতভাৱে শুনিবলৈ পাইছা যে মেট্ৰিক পৰীক্ষা বহুত টান হৈছে। কিন্তু মেট্ৰিক পৰীক্ষা টান হোৱাৰ মানে কি, মানে আমাৰ যিসকল সেৱা বৰ্ডৰ যি এক্সামকেইটা গ'ল, মানে 2020, 21, 23, তো সেই এক্সামবিলাক তোমালোকৰ মানে কনচেপচুৱেল কুৱেশ্যন নাছিল। কিন্তু এইবাৰ 2025ৰ মেট্ৰিক পৰীক্ষাত ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ পেপাৰটো বহুত কনচেপচুৱেল কুৱেশ্যন দিলে। তো সেই কনচেপচুৱেল কুৱেশ্যন দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মাইণ্ডত মানে সোমাই গ'ল যে আমাৰ কুৱেশ্যনবোৰ টান আহিছে। কিছুমানে কৈছে যে আমাৰ কিতাপৰ পৰাই কুৱেশ্যন অহা নাই, কিন্তু সেনেকুৱা কথা নহয়। কুৱেশ্যনবোৰ আমি চালোঁ যে সেই কুৱেশ্যনবোৰ টোটেলি কনচেপচুৱেল, মানে তোমাৰ সেই ছাবজেক্টটোৰ ওপৰত নলেজ আছে নে নাই, সেই নলেজখন চেক কৰিবৰ কাৰণে আৰু তোমালোকে নিজকে কেনেদৰে নিজৰ কুৱেশ্যনবোৰ মানে প্ৰেজেণ্ট কৰিব পাৰা, তোমাৰ কি কোৱালিটি কি, সেইবোৰ চেক কৰিবৰ কাৰণে সেৱা বৰ্ডৰ পৰা কনচেপচুৱেল কুৱেশ্যন দিয়া দেখা পোৱা গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেই কনচেপচুৱেল কুৱেশ্যনৰ কাৰণে বি ৰেডি থাকিবা আৰু তোমালোকে কেতিয়াও নাভাবিবা যে কনচেপচুৱেল কুৱেশ্যন দিলে আমি নোৱাৰিম। তোমালোকে ভাল কৰি কিতাপবোৰ পঢ়া, তো তোমালোকে আৰামছে মানে কনচেপচুৱেল কুৱেশ্যনবোৰ কৰিব পাৰিবা। আৰু যদি তোমালোকে সেই চেপ্টাৰৰ অনলি এক্সাৰচাইজ কুৱেশ্যনবোৰ পঢ়া, মানে তোমাৰ গল্পটো শেষ হোৱাৰ পিছত যিবোৰ 4-5টা কুৱেশ্যন থাকে, সেই কুৱেশ্যনবোৰ কৰি তোমালোকে ভাবিছে যে তোমালোকে গোটেই কিতাপখন বা গোটেই চিলেবাছখন কভাৰ কৰিবা, কিন্তু সেনেকুৱা হ'লে কিন্তু তোমালোকে ভাল ৰিজাল্ট কেতিয়াও কৰিব নোৱাৰিবা। তোমালোকে কি কৰিব লাগিব, প্ৰথমে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাব লাগিব। ছেকেণ্ড, তোমালোকে এটা চেপ্টাৰ থৰলি পঢ়িব লাগিব আৰু নোটছ প্ৰিপেয়াৰ কৰিব লাগিব। আৰু থাৰ্ডত আছে তোমালোকে ৰিভিজন বাৰ দিব লাগিব। এটা চেপ্টাৰ পঢ়ি তোমালোকে 1 বছৰৰ কাৰণে থৈ দিবা, 6 মাহ পিছত পঢ়িবা, তোমালোকে একো মনত নাথাকে। আৰু এইবিলাক হ'ল মেথছৰ কথা। মেথছত যদি তোমালোকে এটা চেপ্টাৰ এতিয়া পঢ়ি আৰু মানে তুমি 6 মাহলৈকে থৈ দিয়া, কিন্তু তোমালোকে সেই চেপ্টাৰৰ কুৱেশ্যনবোৰ কিন্তু আকৌ কৰিব নোৱাৰিবা। তো তোমালোকক কি লাগে, প্ৰেক্টিছ ইজ মষ্ট ইম্পৰ্টেণ্ট। তো তোমালোকে প্ৰেক্টিছ কৰি থাকিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, বহুত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাক কুৱেশ্যন কৰিছে যে ছাৰ, আমাৰ অহা বছৰো কি MCQ হ'ব, আৰু MCQ ছেপাৰেট MCQ আৰু থিয়ৰী মানে ডিফাৰেণ্টকৈ পাছ কৰিব লাগিব নেকি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনা, থিয়ৰীৰ কাৰণে বেলেগ পাছ মাৰ্ক আৰু MCQৰ কাৰণে বেলেগ পাছ মাৰ্ক। তোমালোকে দুটাতেই পাছ কৰিব লাগিব, তেনেহ'লে তোমালোকে পাছ হ'বা। আৰু যদি তোমালোকে এটাত ফেইল কৰিছা, এটাত পাছ কৰিছা, তেনেহ'লে কিন্তু তোমালোকে ফেইল হৈ যাবা। আৰু তোমালোকৰ সেই কুৱেশ্যন পেপাৰৰ কিন্তু ছেট 4টা হ'ব, ABCD ছেট থাকিব, কাৰণ যাতে কোনো ষ্টুডেণ্টৰ কপি কৰিব নোৱাৰে, নিজে নিজৰ দক্ষতা অনুযায়ী লিখিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টোৰ পৰা কি বুজিলা? ভিডিঅ'টোৰ পৰা বুজিলা যে তোমালোকে যেতিয়া ষ্টাৰ্ট কৰিবা, তোমালোকৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ সময়ত তোমালোকে মেইনলি কি কৰিব লাগিব, এটা চেপ্টাৰ, এটা লাইন থৰলি পঢ়িব লাগিব। মানে তোমালোকৰ কনচেপচুৱেল কুৱেশ্যন হ'ব। তো কনচেপচুৱেল কুৱেশ্যন হ'ব গ'লে তোমালোকে চেপ্টাৰবোৰ বহুত ভাল কৰি পঢ়িব লাগিব। এতিয়াও ষ্টাৰ্টিং কিছুমানে হৈছে, কিছুমানে হোৱা নাই। আৰু যিসকল ষ্টুডেণ্ট ভাল ৰিজাল্ট কৰিব বিচাৰে, সেইসকল ষ্টুডেণ্টে কিন্তু এতিয়াৰ পৰা অলৰেডি আৰম্ভ কৰি দিলে। তো তোমালোকে কি কৰা, টাইম নষ্ট নকৰি এতিয়াৰ পৰা তোমালোকে প্ৰিপাৰেশ্যন চলাই যোৱা। আৰু তোমালোকৰ যদি কোনো ধৰণৰ নোটছৰ প্ৰব্লেম থাকে, তেনেহ'লে তোমালোকে আমাক জনাই দিব পাৰা, আমি তোমালোকৰ লগত নোটছ শ্বেয়াৰ কৰি দিম। তোমালোকে যদি মানে নিজে বনাব নোৱাৰা, তেনেহ'লে বেলেগৰ পৰা আগতে নল'বা। তোমালোকে কি কৰিবা, তোমালোকে চেষ্টা কৰিবা, যদি নিজে বনাই কুৱেশ্যনবোৰ লিখিব পাৰা, তেন্তে কিন্তু তোমালোকে সেই কুৱেশ্যনবোৰ 100% তোমালোকৰ মনত থাকিব। তো তোমালোকে কি কৰা, নিজকে ইম্প্ৰুভ কৰাৰ কাৰণে তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া। আৰু সেই কনচেপচুৱেল কুৱেশ্যনৰ লগতে তোমালোকে যিবিলাক চেপ্টাৰৰ শেষত যিবিলাক কুৱেশ্যন দিয়া আছে, মানে এক্সাৰচাইজ কুৱেশ্যন, সেইবিলাকো তোমালোকে কৰি যোৱা। তোমালোকে নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি ইমান